উখল মাখল সত্ৰনগৰী মাজুলী। মাজত মাথো এটা দিন মাজুলীৰ গৌৰৱময় ৰাস মহোৎসৱ হ'ল। কৃষ্ণৰ বাঁহী ৰমীয়া সুৰীৰ মুখৰিত মাজুলী। তৃতীয় বৃন্দাবনলৈ যেন পৰ্যবেক্ষিত হৈ পৰিছে সত্ৰনগৰী মাজুলী। মাজুলীৰ সত্ৰানুষ্ঠানকে আদি কৰি প্ৰায় অৰ্ধশতাধিক ৰংগমঞ্চত এই মহোৎসৱভাগী আয়োজন কৰিবৰ বাবে পায় সাজু হৈ উঠিছে। এফালে যদি ৰাসৰ আখৰা দুপৰ নিশালৈকে চলিছে, আকৌ আনফালে চামগুৰি সত্ৰত শিল্পীৰ হাতৰ পৰশত গঢ় লৈ উঠিছে অঘাসুৰ, বঘাসুৰ, পুতনা, ৰাক্ষসীকে আদি কৰি বিভিন্ন ধৰণৰ মুখা বিশেষকৈ বিভিন্ন ৰংগমঞ্চলৈ যাব। ইয়াৰ পৰা দুলীয়াজান যাব, ধেমাজি যাব, ঘিলামৰা যাব আৰু মাজুলীৰ বৰগুৰি, ৰতনপুৰ, কমলাবাৰী মিলন সংঘ এইবিলাক ৰংগমঞ্চলৈ আমাৰ চামগুৰি সত্ৰৰ মুখা যাব। আৰু সেই আমাৰ এই সংগীত কলা কেন্দ্ৰৰ শিল্পীসকল যথেষ্ট পৰিশ্ৰম কৰি আজি দিনে ৰাতিয়ে কষ্ট কৰি মুখাখিনি সম্পূৰ্ণ কৰি তুলিবলৈ সক্ষম হৈছে। আৰু এই মুখা শিল্প গতিকে আমাৰ বিশ্ব দৰবাৰত এটা প্ৰতিষ্ঠিত শিল্প। এইটো ডক্টৰ ভূপেন দাই সংগীত নাটক একাডেমীৰ যোগেদি তেওঁ দি থৈ গৈছিলে আৰু সেই সৌভাগ্যটো আমাৰ প্ৰথম চামগুৰি সত্ৰত পৰিছিলে। সেই মুখা কলাকে এতিয়া বৰ্তমান আমাৰ এই শিল্পীসকলে ৰাসৰ যিখিনি মুখা অঘাসুৰ, বকাসুৰ, পুতনা, চক্ৰপাত তেনেকুৱা এইখিনি আমি বৰ্তমান সম্পূৰ্ণ কৰি তুলিছোঁ। আৰু সকলোকে আমি অনুৰোধ জনাইছোঁ যাতে এই মাজুলী ৰাস মহোৎসৱলৈ যাতে সকলো আহে দৰ্শক, তাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ।